হাই গাইজ, কি খবৰ? ভালে সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি আৰম্ভ কৰিছোঁৱে ব্লগ। আৰু মই ৰেডি হৈছোঁ এফালে যাবৰ কাৰণে, আৰু এইফালে বেগ পেকিং কৰিছোঁ, আৰু এইফালে ধুনুমাক ৰেডি কৰি থৈ বাহিৰত থৈ আহিছোঁ। আৰু এনেকৈ আমি গাড়ীখন আহিলে আমি যামগৈ। এতিয়া আমি ৰিচৰ্ট আহি পালোঁ মাত্ৰ। আহি পাই মই 2খন বিস্কুট খালোঁ, ধুনুমা এতিয়া বিস্কুট খাই আছে। এতিয়া ভাত খাব লাগিব, ভাত খোৱাই নাই, দুপৰীয়া আছে। কাৰণ আমি ট্ৰাফিক জামত ফাঁচি গৈছোঁ, সেইকাৰণে ভাত খোৱা হোৱাই নাই। আৰু ইয়াতে ভাত খাব লগা হ'লে আগতীয়াকৈ ক'ব লাগে বনাবৰ কাৰণে, আৰু আমি কোৱা নাছিলোঁ, সেইকাৰণে ভাত খোৱা আজি দেৰি হ'ব। আৰু এনেকৈ ভাত আনিব কৈছে, কেতিয়া আহি পায় নাজানো। আজি এতিয়া আহি বহুত ভাল লাগিছে, আৰু বাহিৰতো বহুত মানুহ আছে, বহুত ভাল লাগিছে আজি। আমি মাক জীয়েক বাহিৰত ওলাই আহিছোঁ, বাহিৰখন মানে চাবৰ কাৰণে। আৰু ইয়াত আহি বহুত ভাল লাগিছে, কাৰণ ইয়াৰ পৰিৱেশটোও ভাল লাগিছে। আৰু ধুনুমা কান্দি থকাৰ কাৰণে মই বাহিৰত ওলাইছোঁ, ভিতৰত থাকিব নোৱাৰিলোঁ। আৰু ধুনুমা গোটাই গাড়ীখনতে কান্দি আহিছে, মই অকণমানো ভিডিঅ' কৰিব পৰা নাই। আৰু ধুনুমা কান্দিলে মই ভিডিঅ' কৰিব নোৱাৰোঁ। আৰু এইখনেই হ'ল ময়ূৰী ৰিচৰ্ট। এনেকৈ আমি দুজন আছোঁ, কাৰণ মিষ্টাৰে এইফালে খোৱা বস্তু মানে ভাতেৰে অৰ্ডাৰ দিব গৈছে, সেইকাৰণে আমি আছোঁ এনেই। আৰু যাব নোৱাৰোঁ ক'তো, কাৰণ বহুত ৰ'দ দিছে আমাৰ ৰুমটোৰ আগত। আৰু সেইফালে কষ্টুৰ বাই আছে, সেইফালে তাই শুই আছে নেকি ৰুমত মাইনাৰ লগত। আৰু আমি দুজনে আছোঁ, ধুনুমা আৰু মই না। এইটো কৈ আছে কণখন খোলা। বাইদেউ কি কৰি আছে চাইছেনে? বাইদেউ কি কৰি আছে? ধুনুমা বাইদেউ কি কৰি আছে? বাইদেউ নাকান্দে, বাইদেউ ধুনু ধুনু বাইদেউ দেখিছে, এজনী ধুনু ধুনু বাইদেউ। তুমি বেয়া ছোৱালী, বেয়া ছোৱালী। এই যে ধুনু ধুনু, তুমি কিয় কান্দিছা? এই যে ভণ্টি কোৱাচোন, ভণ্টি তুমি কিয় কান্দিছা? ইফালে গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস পূৰা দিছে, আৰু এনেকৈ পূৰা পাৰ্টি কৰি আছে সকলোৱে। আৰু এনেকৈ ময়ো পাৰ্টিখনত এনজয় কৰিছোঁ, কিন্তু ধুনুমাক লৈ আছিলোঁ, সেইকাৰণে মই বেছিকৈ এনজয় কৰিব পৰা নাই। আৰু ইফালে মোৰ হাজবেণ্ডে মানে আমাৰ মিষ্টাৰে মাংস বনাই আছে। আৰু ইফালে বেঙেনা 3টা পূৰা দিছিল, এটা গলি গৈছে, মানে জুইত ফটা হৈ গৈছে নিজে নিজে, আৰু 2টাহে তুলিব পাৰিছে। আৰু এনেকৈ বেঙেনা ইফালে আমি গাড়ী যাম এতিয়া। মাংস অৰ্ডাৰ কৰিব নালাগে, এই মাংস
আমি মাছ নিয়ে আসছো পুচু পুচু করে আসি আমি পুচু পুচু করে আসি না মা থাকি দুদিন ভাল লাগিছে বহুতখিনি ভাল লাগিছে আৰু এনেকৈ কেতিয়াও বাহিৰত ওলাই অহা নাই ঘৰৰ পৰা সেইকাৰণে ভাল লাগিছে কাৰণ ধুনুমা মই আৰু তিনিজনে মিলি আজি এইবাৰে প্ৰথম তিনিওজনে একেলগে অহা আমাৰ লগতে আছে আৰু এটা ফেমিলি সিহঁতে আমি দুটা ফেমিলিয়ে বহুত মজা কৰিলোঁ যোৱাকালি ৰাতি বহুত পাৰ্টি কৰিছোঁ আৰু বহুত ভাল লাগিছে এনেকুৱা কেতিয়াও মোক ভাল লগা নাছিল আৰু যোৱাকালি যিটো পাৰ্টি কৰিছোঁ আগৰ দৰে ফিল আহিছে বিয়া নোহোৱাৰ যেতিয়া মই বিয়া হোৱা নাছিলোঁ তেতিয়া মই যেনেকৈ পাৰ্টি কৰিছিলোঁ তেনেকুৱা এটা ফিল আহিছে আৰু এনেকৈ সদায় থাকিব লাগে ন এই ফিলিংটো আৰু ঘৰত থাকিলে বৰিং লাইফ একেই কাম কৰি থাক কেতিয়াও শেষ নহয় কাম গোটেই দিন কৰোঁতে এবাৰ ভাগৰ লাগি যায় ন এনেই মাজে মাজে আহি ফুৰিব লাগে কিন্তু আমাৰ মিষ্টাৰ আমাক লৈ নাহে ফাইনেলি এটা এনেই প্লেন কৰিছিল ক'লে কথা কওঁতে প্লেনিং কৰিয়ে দিলে আৰু পটককৈ আমি আহিও গ'লোঁ প্লেন কৰি বহুত ভাল লাগিছে এনেকৈ আহি আৰু এইটো জাৰ্ণি সদায় মনত থাকিব মোৰ এইটো জাৰ্ণি কাৰণ এইটো ধুনুমা মোৰ আৰু ইয়াৰ ফাৰ্ষ্ট জাৰ্ণি প্ৰথম আমি ফুৰিব আহিছোঁ ক'ৰবাত আৰু আমি যাবলৈ সাজু হৈছোঁ ৰেডি হৈছোঁ এতিয়া যাবলৈ ওলাইছোঁ বাই বাই ময়ূৰী ৰিচৰ্ট আৰু আকৌ কেতিয়াবা লগ পাম আৰু এই মানাসত আহিলে বাই বাই এতিয়া ৰেডি হৈছোঁ যাওঁ ঘৰত আৰু ঠাইখন বহুত ভাল লাগিছে ৰিজৰ্টখন বহুত ভাল লাগিছে আৰু কেতিয়া এইখন ৰিজৰ্টত অহা হয় সেইটো গম নাপাওঁ কিন্তু অহাটো আহিমে এদিন নহয় এদিন আৰু এনেই ফুৰি ভালো লাগে ফেমিলিৰ লগত বাকী ঘৰৰ টেনশ্যন নাই বিন্দাছ ফুৰি থাক আৰু ঘৰত থাকিলেতো ঘৰৰ টেনশ্যন থাকে কাম চাম হাবি জাবি সেনেকৈ গোটেই ঘৰৰ গোটেই দিনটো এনেকৈ শেষ হয় বাই বাই আকৌ লগ পাম এটা ব্লগত